ইপিনে আকৌ উচ্চ ন্যায়ালয়ৰ মজিয়া পালেগৈ অসম আৰক্ষীৰ কনিষ্টেবল নিযুক্তি প্ৰক্ৰিয়া নিযুক্তি পত্ৰ প্ৰদানৰ প্ৰাক্ষণত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে একাংশ প্ৰাৰ্থী বঞ্চিত একাংশ প্ৰাৰ্থীয়ে আজি দাখিল কৰা এক লেখ আবেদন নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক অনিয়মৰ অভিযোগ কৰিছে একাংশ বঞ্চিত প্ৰাৰ্থীয়ে ভুৱা প্ৰমাণপত্ৰ দিয়াৰ অভিযোগত উত্তীৰ্ণ হোৱা নাছিল শুনানি গ্ৰহণ কৰি ডিজিপি গৃহ বিভাগলৈ জাননী উচ্চ ন্যায়ালয় বৃহস্পতিবাৰে সংশ্লিষ্ট বিভাগে দাখিল কৰিব লাগিব সবিশেষ শপতনামা যে ষ্টেট পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ডে আপোনাৰ ৱেবছাইটত তেওঁলোকৰ যিটো 2018 ৰিক্ৰুটমেণ্ট প্ৰচেছ ৰিগাৰ্ডিং এবি এণ্ড ইউ বি কনষ্টেবলৰ আপোনাৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিছে আৰু তাতে বহুত আপোনাৰ যোগ্য প্ৰাৰ্থীও পাইছে আৰু আমাৰ নিচিনা যিবোৰ যোগ্য প্ৰাৰ্থী আজি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে তেওঁলোকক ৰিজেক্ট কৰিছে অন দি গ্ৰাউণ্ড যে তেওঁলোকে যেতিয়া এপ্লাই কৰিছিলে এপ্লিকেশ্যন কৰাৰ সময়ত যিবিলাক ডকুমেণ্ট জমা দিছিলে দ'জ ডকুমেণ্টছ আৰ ফেক যিটো ৱেবছাইটত ৰিজাল্ট পাব্লিছ হৈছে তাতে তেওঁলোকে এটা ৰিজন দেখাইছে ফৰ ডিছকুৱালিফিকেশ্যন ইজ এ ফেক Now the question is that which of the document or which of the certificate is fake that has not been disclosed. Hey, karonto teoloke spostobhabe koa nai. Gotike ami cut off numberor saman paisu ne cut off numberor uporot paisu ne cut off numberor tolot paisu. Heitu reason amar disqualification or karone dekhua nai. Gotike jehetu fake certificate boli koi pelai amak mane reject korise. Gotike ami upay bihin hoi pelai mohamanyo ন্যায়ালয়ৰ দ্বাৰস্থ হৈছো আৰু ন্যায়ালয়ে আজি আপোনাৰ গোচৰটো শুনানি লৈছে শুনানি লৈ পেলাই আপোনাৰ অহা বৃহস্পতিবাৰে আপোনাৰ গোটেই ৰেকৰ্ড মানে তথ্য তলব কৰিছে যে কি তথ্যৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ এপ্লিকেশ্যনছবিলাক ৰিজেক্ট কৰা হৈছে বা আমাৰ কেণ্ডিডেটছক ৰিজেক্ট কৰিছে যে ফেক বুলি কৈছে